Guys, welcome to my YouTube channel CD Vlogs. এবার রাস্তাটো আহিল মানে রাস্তাটো মানে কি ইটা চেইন কাবাৰ ফেলে আছে হিল বালা ফেলে আছে মানে ইভাগে ইটা আর আমি পতা চতা খসপা নাংগে মানে আমি আজি ব্লগটো মানে এনে মই নর্মাল বানাইছো মানে এনে বানালো আর রাস্তাটো কাৰণে এনে বানাইছো ইভাগে বহুত দিন ভিডিও দিবা পৰা নাই মানে এই কিহৰ দিন হেতিয়ে মই পা নাচলো আজি এনে মানে বানাই দিলো ইভাগে রাস্তাটো আহি গ'ল তাৰপিছত আৰু পতা চতা খসপা নাংগে আৰু তাৰপিছত ইভাগে চেইন কাবাৰ ফেলে আছে আজি তাৰপিছত এই চেইন কাবাৰ ফেলে আছে চাওক এইবিলাক চেইন কাবাৰ ফেলে আছে তাৰপিছত বহুত ভাল লাগিল মানে ৰাস্তাটো আহাবাই বহুত ভাল লাগিল আৰু সিদিনা আহিছিল এটি আহিছিল লুকুই কিবা এটা কৈ দি ৰাস্তাটোৰ কাৰণে সেইকাৰণে এই এসপ্তাহ 2 সপ্তাহ হ'ল বানো এই ৰাস্তাটো এতিয়া বানে আছে আৰু কি থৌগাকে ব্লক ৰাস্তা হ'ব গাইস ৰাস্তাটো আহাবাই কেনে লাগছে আৰু পতা চতাটো খসপা নাংগে পতাটো খসপা নাংগে আৰু এই ঠেকসা বহুত হয় না এইগুলো ব্লক ৰাস্তাত মানে কি ব্লক ৰাস্তাত ঠেকসাটো হয় পিচ ৰাস্তা দিলি ভাল মানে ব্লক ৰাস্তাত অলপ ঠেকসা হয় সেইকাৰণে অলপ বেয়া মানে সেইটোৱে চাইকেল টাইকেল জেজেৰা হয় এই পিচ ৰাস্তাটা জেজেৰা নহয় তাৰপিছত এটি আজি ফেলে আছে বহুত দিন আছে গাইছ কামটো হবা মানে এতিয়াহে চলি আছে কাম সেইভাগে সেইমাখান মানুহ চাওক সেইভাগে সেইমাখান পুৰা কাম কৰি আছে তাৰপিছত এইভাগে সেইমাখান পুৰা কাম কৰিছে মানুহ মাখানে মানে পুৰা কাম কৰিছে কেনে লাগিল মানে ৰাস্তাটো আহিছি যি আৰু কেনেহেন লাগছি মানে মজা লাগছি উলি মাৰবা লাগব সাইকেলত ৰাস্তাটো বাৰি সিদিনা ৰঞ্জিত কুমাৰ দাসে আইছি আৰু ৰাস্তাটো চাই গৈছি তাতে আমাৰ ৰঞ্জিত কুমাৰ দাসে মিঠাই তাই খুৱাই গৈছি বহুত ভাল লাগিল মনটো মই পিছে মিঠাই খাবাই নাপালো মই নদীবাৰত গৈছিলো নদীবাৰত কি কৰবা গৈছিলি নদীবাৰত কাম কৰবা গৈছিলো কি কাম এ বগৰী খাবা গৈছিলো বগৰী মানে খাবা গৈছিলি অ মানে নদী পাৰৰ পৰা বগৰী আনি কাম কৰিছিল ঘৰত খুখবি মানে তাতে খুখবা লাগব পিছে আনাই নহল বগৰী আনা নহল মানে কি যি ক'বা লাগে কৈছি ৰাস্তাটো দিখো গলাক তাৰপিছত ইভাগে ৰাস্তাটো হ'ব হৈছে আৰু বহুত ভাল লাগে মজা লাগছে ৰাস্তাটো হৈ কিন্তু বঢ়িয়া লাগছে তাৰপিছত ইভাগে আছে কাদে আৰু মুখ চামে ধুলা হৈছে গাইস ধূলা বহুত হ'ব এইদিনা ধূলা হ'বই না কি কৰিব উপায়টো নাই তাৰপিছত এই যেতিয়া ৰাস্তাটো হ'ব তেতিয়াহে ধূলাটো কমব মানে ইয়াকে ফেলে আছে এইখান ট্ৰেক্টৰখানে দি ফেলে আছে বঢ়িয়াকৈ এইখান ট্ৰেক্টৰখানে দি পুৰা গাইছ ফেলে আছে চাওকচোন বৰ্তমান আছে একেলগে আৰু এইমাখান আছে এইভাগে আছে পুৰা ধূলা হৈছে এখন গাড়ী এলি যি ধূলা উজৰে গাড়ীখন দেখা নাপাওঁ হৈ যায় মানে আৰু এইভাগে এইখান ট্ৰেক্টৰখান পুৰা আহি আছে এইভাগে ইভাগে পুৰা ফেলে দিছি পুৰা তেলত দাঙি দিছি মানে চাওক মজাকে দাঙি দিছি তেলতো আৰু পুৰা ফেলে আছে পুৰা ফেলে দিবা চাওক মানে আৰু আমি আৰু পতা চতা খচবা নাংগে আৰু না কি লুকু হা বঢ়িয়া লাগছি না ৰাস্তাটো আহা পাই ইভাগে ট্ৰেক্টৰখন ঘূৰলাক মানে
আৰু আনবা যাব আৰু আনি ফেলে দিব ইবাকে ফেলে আছে কমপ্লিট কৰি আহি আছে ইবাকৰ পৰা ইবাকে কমপ্লিট কৰা নাই ইবাকৰ পৰা কমপ্লিট হ'লে পুৰা তাৰপিছত ইবাকে যাব চাওক ওলা মানে কেনে ওলাই তাৰপিছত এই দুটা আহি আছে ইনষ্টাগ্ৰামত লাইভ এটি মৌচমে তাৰপিছত এটি যে কাটি এই লাইভ আহি আছে ইবাকে তাৰপিছত এই চাওক এই লাইভ আহি আছে বঢ়িয়াকৈ কি হাতা মোৰ দেখা নাই তো তোৰ এতিয়া মোবাইল চাপতে কৰিব নোৱাৰে কাম নকৰে তোৰ মোবাইলে কাম নকৰে ৰাস্তাটো হৈছে মানে তাৰপিছত এখানি ফেলে গেল চেন কাবাৰটো ইবাকে অ' লোক হয়া লোক হয়া ইবাকে ফেলে গেল মজাকে বহুত ভাল লাগিল মানে চাওক কি হেৰি ফেলে গেল এই চেন কাবাৰটো ফেলে গেল মানে এই শিল আছে এইবিলাক আৰু এই কি লোকো সৰু সৰু শিল আছে এই বালা নাই কি বস্তু লোকো হা কি বস্তু এই এই চাওক এতিয়া ফেলে গেল মাত্ৰ এই গাড়ী তাৰপিছত ইবাকে প্ৰতিদিনৰ পৰা ফেলে আছে আৰু মানে কি ৰাস্তাটো দ চাইডে চাইডে 2 ফুট বাঢ়াই দিছে বহলো কৰি দিছে সিবাকে আমাৰ এৰে পৰা পূৰা এই মিলৰ চকৰ পৰা সিবাকে বাউণ্ডাৰীক লৈ কিনে লাগব ৰাস্তাটো বঢ়িয়া হ'ব মানে আমি সিবাকে এই দীঘলা হ'ল মাত্ৰ আমাৰ সেইখিনি হ'বা বাকে সেইখিনি নহয় নেকি সেইখিনি পঞ্চায়তৰ পৰা হ'ব লাগিব নেকি গাইছ এটি গম পোৱা নাই ভালকৈ আমাৰ সেইখিনি হ'লে ভাল আছিল আৰু আমি ইয়াত অলপো মাটি খৰচ পাই নাংগে মানে গম পোৱা নাই গাইছ তাৰপিছত ইভাগে এটি লুকুই কি বা কৈ আছে কি কৈ আছে লুকু কিবাকে হ'ব পাৰে নেকি তোৰ আশা এটা নাই কি মানে তোৰ এটা আশা নাই কি হটো হলি ভাল না নহলি বয়া হলি ভাল না আহুনো মানে পতা চতা খচ ভাল লাগে আহুন বেছি নালাগে আহাৰ মাত্ৰ 2 খোজমান হলি আৰু আহুন পিছ ৰাস্তা পাই যাব ইভাগে তাৰপিছত মানে কি আৰু বহুত সেই ভাল লাগে মানে ৰাস্তা আহিলে তাৰপিছত ইভাগে পৰিদিনাৰ পৰা ফেলেছে বঢ়িয়া লাগিল মাজে মানে ই বোলে কৈছে 20 মিনিটৰ কৰবা ভিডিঅ'টো আমি আৰু 20 মিনিটৰ কিয় কৰিম আজি ভিডিঅ'টো এনে নৰ্মেল বানাই দিছোঁ মানে গম পানা লোকো এটা জুবিন দাৰ গান গাই দি মায়াবিনীটো গাই দি মায়াবিনী আজি ৰাতিৰ বুকুত দেখা পালো তোমাৰ ছবি তৰা দিলা গোপনে আহি ইয়াৰ কোনা অলপ ভালকে গা এই ধুনীয়াকে থিয়া হৈ গা অলপ তুমি যে মোৰ শুকান মনত নিয়াৰৰে চেঁচা টোপাল নামি অহাৰ দৰে নৈ মোৰ দেহত প্ৰতিপুৱা ধুমুহাৰ সতে জুবিন দা অমৰ হওক জুবিন দা আমাৰ হিয়াৰ আমুঠি এই লোকে জুবিন দাৰ মায়াবিনী গানটো কি বঢ়িয়াকে গালাক আৰু জুবিন দাই অমৰ হওক জুবিন দাৰ কাৰণে ইমান ভাল জুবিন দাক ন্যায় লাগে না নালাগে ন্যায়টো লাগবই ন্যায় লাগে হবাই লাগব জুবিন দা মানে কি জুবিন দাৰ অনুৰাগী এটি লোকে যি জুবিন দাৰ অনুৰাগী মানে বহুত ভাল পায় জুবিন দাক আমিও ভাল পাওঁ মানে জুবিন দাই আজিলৈকে ন্যায় মানে ইভাগে 3 মাহ কিজানি কমপ্লিট হৈ গ'ল এতিয়াও ন্যায় মানে চাওক ইমান মানে ন্যায় লাগিবই জুবিন দা অমৰ হওক জয় জুবিন দা আমাৰ ইভাগে ইবাৰে দিছে ইভাগে ফেলটো কমপ্লিট হ'ব ইভাগে দিছে দংটো পাৰ হৈ গৈছে সিভাগে অলপ দেৰিকৈ দিব ইভাগে আহিছে মানে পুৰা সিভাগে ফেলে আছে টেইলাৰটো মানে দাঙি দিছে মানে ইভাগে ফেলাব নেকি গাইছ তাৰপিছতে ইভাগে ফেলাব চাওক আৰু এই দলংখনো আহিলে ভাল আছিল মানে দলংখনো ভাংচিয়েই এইখান যদি চাম্পাৰেদি শিল আনে না ভাঙি যাব দলংখন চাওক এইবিলাক ভাঙি গৈছে ফাক চাক মাৰি গৈছে এটি যাবই অলপ জোৰত ঘূৰাই দিলে না কি লোকো এই দলংখন কামেই নাই না লোকো দলংখন কামেই নাই ভয়ে লাগে ইয়াতে থাকবা মানে ওজন থকা গাড়ী না ইয়াতে থাকবা ভয়ে লাগব আমাৰ মানে কি দলংখন ভাঙি যাব তেওঁলোকে মৌচুম এষাৰ লাইভ অহা হ'ল চেছ হ'ল মানে ইভাগে মৌচুম এইবাৰি গেম খেলিছে ইভাগে বিৰাট প্ৰ' মানে বিৰাট প্ৰ' গম পানা লোকো দেখে দিল গেমটো ন মোবাইলটো থাকা নিদি অলপ মৌচুমৰ গেম প্লে চাওক কেনেকুৱা মানে মাৰে চাওকচোন তাৰপিছত ইভাগে কাদিও খেলে আজি খেলা নাই বৰ্তমান ভালকে দেখা পাইছি না মাছে মোবাইলতো
মজা খেলি মানে খেলাটো চাই বহুত ভাল লাগিল ইভাগে এতিয়া চেপ্টত যাই আছে চেপ্টত এই গাছ কাটা জেগাখন ক'ৰবাত গাছ কাটবা যাব লাগে ক'ত বা গাছ কাটবা যায় মৌজা মাহাৰে গাছ কাটব নেকি আমি দলঙৰ তলত একবাৰ যাওঁ দলংখন মানে দেখে দিংকেনে হৈছে মানে দলং আৰু দলঙৰ তলতো তাক ঘূৰি থাকে মানে অলপ কাহ চৰ্দি হৈ আছে মানে মৰিবাগে দলংখনটো কামে নাই দলংখন তলত দেখি একো কামে নাই এইবিলাক লোহা চোহা হ'লে গৈছে মানে এই চাওক লোহা চোহা হ'লে গৈছে দলংখনৰ তলত আহিছোঁ কামে নাই আকৌ এই চব ভাঙি গৈছে দলং চাওক এইবিলাক লোহা চোহা বেছি যদি ওজন থকা গাড়ী আহে না গাইছ ভাঙি যাব দলং আৰু দলঙত তাতে কোন খেঁচা মানুহ লেট্ৰিন নাই নেকি তাহাৰ এতিয়াও যিহেতু ডঙে চঙে হাগে চাওকচোন এইবিলাক হাগি চাগি ইয়াৰ একদম ক'লা হৈ আছে এইবিলাক চাওক কেনে হাগছি মানে এইবিলাক পূৰা হাগি আছে গম পানা সেই চাওকচোন কেনেকৈ পূৰা সেই কৰি দিছে চব হাগে ইমান মানে লেতেৰা জঘন্য মানুহ লেট্ৰিন এতিয়াও আছে লেট্ৰিনত তথাপিও নাহাগে মানে কি ভৰ্তি হ'ব সংকলতে সেইকাৰণে নাহাগে সেইকাৰণেতো নাহাগে ভৰ্তি দিছি কিয় বাৰু চৰকাৰে বাহিৰত থাকবাতো নালাগে এইবিলাক জাগা চাফা কৰি থাকবা লাগে চাফা কৰি থাকলে এই বেমাৰ আজাৰ নহয় মানে গন্ধ চন্ধ নাহে সেতিহে এতিয়া কি কৰিব নালগো এই লেট্ৰিনখন দিছি কিয় কচোন কওঁ বাৰু হ'লে এই ডঙত কিয় হাগে তই কি বিচাৰ ডঙত হাগাটো বিচাৰ না ডঙত নাহাগাটো সেনেকেতো বেমাৰ আজাৰ হয় না ঠিক আছে ভিডিঅ'টো এতিয়া সমাপ্ত দিলোঁ ভিডিঅ' এনেই নৰ্মেল বানাই দিলোঁ এই দংটোতে থকা ভিডিঅ' বানাই দিলোঁ এই ৰাস্তাটোৰ কাৰণে দংটোৰ কাৰণে আৰু অলপ এনেই বানাই দিলোঁ ভিডিঅ'টো যদি ভাল লাগে লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব বাই বাই